আজি মাঘ বিহুৰ উৰুকা। সোণমইনাৰ মাক পিঠা বনোৱাত ব্যস্ত। চাৰিওফালে বিহুগীতেৰে গাঁওখন একেবাৰে ৰজনজনাই আছে। আগতে মাকে পিঠা বনাই থাকোঁতে সোণমইনা ওচৰতে বহি থাকে। গৰম গৰম পিঠা খোৱাৰ মজাই বেলেগ। কিন্তু আজি মইনা মাকৰ ওচৰলৈ এবাৰো যোৱা নাই। মনে মনে কোঠাটোৰ এটা কোণতে বহি আছে সি কোঠাৰ পৰা ওলাই নহা দেখি তাক মাকে মাত লগালে। মইনা, ক'ত আছ? আকৌ আজি পিঠা নাখাওঁ নেকি? নাখাওঁ মই পিঠা চিঠা, তুমিয়ে খোৱা। অ' আই, কি হ'ল আকৌ? মন চন বেয়া নি তোৰ? মন বেয়া নালাগিব নি? বিহুৰ দিনা তুমি টিউশ্যন ছাৰক মাতিবলৈ কি দৰকাৰ আছিল? অলপ সময়ৰ পাছতে আহিবই তেওঁ, আৰু মোক জ্যামিতিৰ অংককেইটা কৰিবলৈ দিব। তোমাৰ কাৰণে মই বিহুৰ দিনা আজি পঢ়ি থাকিবলগীয়া হৈছে। বিহুৰ দিনা মানুহে পঢ়ে নেকি বা? মেট্ৰিক পৰীক্ষা আছে কাৰণেহে ছাৰক আহি অলপ চাই দিবলৈ কৈছোঁ। হ'ব দে, মই বাৰু ছাৰক আজি অংক সুধিবলৈ মানা কৰিম। হ'বনে? এতিয়া পিঠা খাই যাবিহি তেনেতে আগফালৰ কলিং বেলটো বাজি উঠিল। সোণমইনা দৌৰি গৈ পঢ়া টেবুলত বহিলগৈ। আগফালৰ দৰজাখন খুলি ছাৰ সোমাই আহিল। সোণমইনাৰ ছাৰৰ প্ৰতি বৰ খং। সৰু সৰু ভুলতো ছাৰে তাক বৰকৈ কোবায়। ছাৰৰ নাম শুনিলেই তাৰ হাত ভৰি একেবাৰে পেটতে লুকায়। 1 ঘণ্টা টিউশ্যন পঢ়াই ছাৰে তাক আজৰি কৰি দিলে। তথাপিও তাৰ ছাৰৰ ওপৰত খং উঠিয়েই আছে। বিহুৰ দিনা কিয়নো পঢ়াবলৈ আহিব লাগে? সন্ধিয়া সোণমইনা আৰু তাৰ বন্ধুকেইটাৰ লগত ভেলাঘৰলৈ বুলি ওলাই গ'ল। আৰু তাৰ বন্ধুকেইটাৰ লগত তাৰ ছাৰৰ প্ৰতি থকা ক্ষোভ উজাৰিলে। তাৰ কথা শুনি তাৰ বন্ধু এজনে চিঞৰি উঠিল। এই কথাই কথা নহয় সোণমইনা, ছাৰৰ এসেকা দিবই লাগিব। বিহুৰ দিনা পঢ়াবলৈ অহা আমাক প্ৰতিশোধ লাগিব। প্ৰতিশোধ লাগিব। বন্ধুৰ সমৰ্থন পাই তাৰ নিজকে ৰজাৰ দৰে অনুভৱ হ'ল। তাৰ মনৰ মাজত যেন একেবাৰে দবা, শংখ আৰু ৰণসীঙা বাজি উঠিল। আৰু বিহুৰ লগত সাদৃশ্য ৰাখি ছাৰৰ ঘৰৰ জেওৰা চুৰ কৰি প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত ল'লে। এতিয়া সিহঁতৰ লক্ষ্য হ'ল ছাৰৰ ঘৰৰ পাছফালৰ পথাৰৰ কাষত লাগি থকা বাৰীৰ জেওৰাখন। জোনাকৰাতি ভেলাঘৰৰ কাষৰ জুইকুৰা উমি উমি জ্বলি আছে। আৰু তাৰ কাষে কাষে ডাঙৰ ডাঙৰকৈ বিহুগীত লগাই গাঁৱৰ ডেকাহঁত বহি আছে। সোণমইনা আৰু তাৰ লগৰকেইটাই হাতত টৰ্চ এটা লৈ ছাৰৰ ঘৰৰ জেওৰা চুৰ কৰাৰ অভিযান আৰম্ভ কৰিলে। ছাৰৰ ঘৰৰ পাছফালৰ পথাৰখন বহুত ডাঙৰ। সেইফালে বৰকৈ মানুহ অহা যোৱা নকৰে। জনবিশ্বাস মতে বোলে তাত ৰাতিৰ আন্ধাৰত অপশক্তিয়ে দেখা দিয়ে। সোণমইনাৰ ভূতলৈ ভয় লাগে যদিও সিহঁত সেই বাটেৰে যোৱাটো উচিত হ'ব বুলি ভাবিলে। সোণমইনাই তাৰ এজন বন্ধু ৰঞ্জিতক ছাৰৰ ঘৰৰ আগফালে গৈ কোন মানুহ ক'ত আছে চাই আহিবলৈ ক'লে। আৰু বাকী কেইজনে জেওৰাৰ কাষত বাৰীৰ ঢাপত থূপ ল'লে। ৰঞ্জিতৰ গ্ৰীণ ছিগনেল পোৱাৰ লগে লগে সকলো বন্ধুৱে ছাৰৰ বাৰীৰ প্ৰকাণ্ড জেওৰাখন উঘলাৰ চেষ্টাত লাগি গ'ল। পুৰণি প্ৰকাণ্ড জেওৰা, তাতে আকৌ গোটেই জেওৰাখন লতাৰে মেৰ খাই আছে। সোণমইনাৰ লগৰ কেইজন ভাগৰি পৰিছে। তথাপিও জেওৰাখন তেওঁলোকে উঘালিব পৰা নাই। সকলোৰে মনোবল লাহে লাহে ভাঙি গৈছে। সোণমইনাই নিজকে যুদ্ধত পৰাজিত হোৱা সেনাপতিৰ দৰে অনুভৱ কৰিছে। তেনেতে তাৰ মনলৈ ছাৰৰ সেই এছাৰিডাল বৰকৈ আহিছে। সেইডালে যেন তাক উপলুঙা কৰিছে। আৰু তাৰ কাণত ছাৰে কোৱা সেই অপমানসূচক বাক্যবোৰ যেন বৰকৈ বাজিছে। তেনেতে বন্ধু এজনে মাত লগালে। সোণমইনা, এইখন নিয়াটো আমাৰ বাবে অসম্ভৱ, বুজিছ? যাওঁ ব'ল। সোণমইনাই বীৰৰ দৰে কৈ উঠিল। তহঁতি যি কৈ থাক, মই নিম বুলিছোঁ নিমেই। এইখন জেওৰা ভাগ্যত আজি চুৰ হোৱাটো লিখা আছে, মুঠতে চুৰ হ'বই। সেই বুলি সোণমইনাই অকলেই চেষ্টাত নামি পৰিল। তাৰ বন্ধুকেইজন ভাগৰত পথাৰৰ আলিতে বহিল। তেনেতে সিফালৰ পৰা ৰঞ্জিত দৌৰি আহিল। ৰঞ্জিতৰ লগত তাৰ বন্ধুকেইজনেও দৌৰিবলৈ ধৰিলে। সোণমইনাই পাছফালে ঘূৰি চাবলৈ লওঁতেই তাৰ কাণত এটা শব্দ বাজি উঠিল। সোণমইনা, কি কৰিছ? পাছফালে ছাৰক দেখি সি ভয়ত জেওৰাখন পাৰ হৈ বাৰীৰ মাজেৰে ছাৰে ৰুই থোৱা শাক পাচলিবোৰ গছকি দৌৰিবলৈ ধৰিলে। পিছদিনা ৰাতিপুৱা তাৰ কাণ্ড শুনি মাষ্টৰ আৰু মাকে তাক পাল পাতি পাতি কোবালে। বিহুৰ দিনা পিটন খাই সোণমইনাৰ মনটো বেয়া কৰি বহি থাকোঁতে তাৰ লগৰ কেইজনে আহি তাক সান্তনা দিলেহি। হ'ব দে, একো নাই। কালি যেনেকৈ জেওৰাখনৰ ভাগ্যত চুৰ হোৱা লিখা আছিল, ঠিক তেনেকৈ আজি তোৰ ভাগ্যত মাৰ খোৱা লিখা আছিল।